লুচি আৰু ঘুগুনি বেয়া পোৱা মানুহ হয়তো নোলাবই আৰু মই তাকে বনাব ল'লোঁ দেই। এয়া মটৰ আৰু বিলাহীখিনি বইল কৰি ল'লোঁ আৰু এইফালে কেৰাহীত তেল গৰম হোৱাত মই তেজপাত, শুকান জলকীয়া আৰু এইফালে জিৰা, নহৰু, পিঁয়াজ আৰু আদা দি পেষ্ট এটা বনাই থৈছোঁ, সেইখিনি দি দিলোঁ। সেইখিনি দি কিছু সময় ভাজি ল'লোঁ আৰু এইফালে বিলাহীৰ যিটো বাকলিটো এৰাই দিলোঁ, এৰাই পেলাই থৈ দিলোঁ আৰু তাৰপাছত এয়া হালধি দিছোঁ, বেলেগ আৰু দিয়া নাই, জিৰা দিছোঁৱে যিহেতু। সেইখিনি অকণমান সময় ভাজি এই বইল বিলাহীটো দি পেলাই পূৰা মিহলি হৈ যোৱাকৈ ভাজি দিলোঁ আৰু এয়া শেষত মটৰখিনি ঢালি দিলোঁ আৰু বাকী আৰু এয়া হৈছেহি, বেছি নাই আৰু এইফালে লুচিৰ কাৰণে আৰু কি আৰু লুচি কেইখনমান পালেং দি পেলাই কৰি থৈছিলোঁ, এইকেইখন লুচিখিনি বনাই ল'লোঁ। গৰমে গৰমে খাই ভাল লাগে ন, সেইকাৰণে আৰু গোটেইখিনি ৰেডি হোৱাৰ পিছত এই লুচিকেইখন গোটেইখিনি বনাই ল'লোঁ আৰু এয়া হৈছেহি আৰু মোৰ একদম ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল দেই, লুচি আৰু ঘুগুনি। গতিকে আৰু এয়াই।